ছাত্ৰ ছাত্ৰীসকল, আমি আমাৰ আগৰ ভিডিঅ'ত স্তম্ভলেখ আঁকিবলৈ শিকিছিলোঁ, হয়নে নহয়? এইটো ভিডিঅ'ত আমি পাই চিত্ৰ বা বৃত্তচিত্ৰ আঁকিবলৈ শিকিম। এতিয়া পাই চিত্ৰ কাক কয় সেইটো আগতে চাই আমি বৃত্ত এটা আঁকি লওঁ পাই চিত্ৰত। তাৰপিছত আমাৰ কেন্দ্ৰবিন্দু, এই বৃত্তটোৰ মই কেন্দ্ৰবিন্দুৰ এটা নাম দি দিছোঁ অ' বুলি। এই কেন্দ্ৰবিন্দুত আমি আমাৰ ইয়াত বাৰম্বাৰতা যিয়ে নাথাকক কিয়, ইয়াত বাৰম্বাৰতাটো কি আছে? ছাত্ৰ ছাত্ৰীৰ সংখ্যা। ক'ৰবাত বেলেগ কিবাও থাকিব পাৰে, যেনেকৈ আমি আগতে বাৰম্বাৰতাত কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও পাইছোঁ, কেতিয়াবা ছাত্ৰৰ সংখ্যা বা ছাত্ৰীৰ সংখ্যা বা কেতিয়াবা কিতাপৰ সংখ্যাও পাইছোঁ, হয়নে নহয়? তেনেধৰণে বেলেগ বেলেগ বস্তু থাকিব পাৰে, কিন্তু বাৰম্বাৰতাৰ আমাৰ মান যি থাকিব, সেই মানৰ অনুপাতত আমি এই কেন্দ্ৰবিন্দু কোণ কেইটামান আঁকিম। মানে বাৰম্বাৰতা যিমান বাঢ়িব কোণটো সিমান ডাঙৰ হ'ব, আৰু বাৰম্বাৰতা যিমান কমিব কোণটো সিমান কমিব। বাৰম্বাৰতাৰ অনুপাততহে কোণটো হ'ব। এতিয়া আমি আমাৰ প্ৰশ্নটো চাই লওঁ। প্ৰশ্নত দিয়া আছে, এখন বিদ্যালয়ৰ মুঠ 720জন ছাত্ৰ ছাত্ৰীৰ ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ এখন পাই চিত্ৰত তথ্যখিনি প্ৰদৰ্শন কৰিবলৈ কৈছে, হয়নে নহয়? তেনেহ'লে এতিয়া যদি মই চাওঁ, শ্ৰেণী 6, 7, 8, 9, 10ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে কিমান? 6ৰ 120, 7ৰ 140, 8ৰ 200, 9ৰ 80 আৰু 10ৰ 180। সেইটো আমি আমাৰ তলৰ তালিকাখনত বহাই লওঁ। আমি আৰু এখন তালিকা বনাব লাগিব, যাতে আমি কেন্দ্ৰবিন্দুত আমাৰ কোণটো কিমান ডাঙৰ হ'ব বা তাক কেন্দ্ৰীয় কোণ বুলিও কোৱা হয়, সেইটো আমি ওলাই ল'ব পাৰোঁ। সেইটো আমাৰ বাৰম্বাৰতাৰ অনুপাতত হ'ব, সেইকাৰণে বাৰম্বাৰতাটো আমি লিখি ল'ব লাগিব। 6ৰ 120জন আছে, 7ৰ 140জন ছাত্ৰ ছাত্ৰী, 8ৰ 200জন, 9ৰ 80জন আৰু 10ৰ 180জন। মুঠ কেইজন ছাত্ৰ ছাত্ৰী আছে আমি যদি গন্তি কৰি চাওঁ, ইয়াত আমি এবাৰ গন্তি কৰি চাই ল'ব লাগে, কাৰণ কেতিয়াবা প্ৰশ্নত ভুলো থাকিব পাৰে। 0 বা আমাৰ কেতিয়াবা এই সংখ্যাখিনি উঠাওঁতে ভুলো হৈ যাব পাৰে। আমি তেতিয়া মিলাব পাৰিম ইয়াৰ মুঠ সংখ্যাৰ লগত আমাৰ মুঠটো মিলিছেনে নাই। 2 + 4 6, 6 যোগ আৰু 8 যোগ 8 16, 16 যোগ 6 22, 2 আহিলে, 2 কলিলে, 2, 3, 4, 6, 7। আমাৰ 720 আছিলেনে নাই? এতিয়া আমি কেন্দ্ৰীয় কোণটো ওলাওঁ। ইয়াত যদি আমি চাওঁ, আমি কেন্দ্ৰবিন্দুৰ মাজেদি পাৰ হোৱা এই ৰেখাখণ্ডডালক, যিডাল ৰেখাখণ্ডই কেন্দ্ৰবিন্দুৰ মাজেদি পাৰ হয় আৰু বৃত্তখনক দুটা বিন্দুত কটাকটি কৰে, সেই ৰেখাখণ্ডডালক আমি কি কওঁ মনত আছেনে? ব্যাস। এতিয়া ব্যাসডালে কেন্দ্ৰবিন্দুত কিমান ডিগ্ৰীৰ কোণ বনাইছে আমি চাই লওঁ। এই কোণটো কিমান ডিগ্ৰী? আমি ৰেখা আৰু কোণত পাইছোঁ যে সৰল ৰেখা এটাই এইপিনে কিমান ডিগ্ৰী কোণ বনাব? 180 ডিগ্ৰী, হয়নে নহয়? আকৌ এইপিনেও কিমান ডিগ্ৰী কোণ বনাব? 180 ডিগ্ৰী। মানে এই বৃত্তটোত আমাৰ কিমান কেন্দ্ৰবিন্দুৰ চাৰিওপিনে কিমান ডিগ্ৰী কোণ আছে? 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী। আমি যদি যোগ কৰোঁ 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী মানে কিমান ডিগ্ৰীৰ কোণ আছে? 180 যোগ 180 মানে 360 ডিগ্ৰী। এই আমাৰ এটা বৃত্তৰ কেন্দ্ৰবিন্দুৰ চাৰিওপিনে কিমান ডিগ্ৰীৰ কোণ আছে আমি পালোঁ? 360 ডিগ্ৰী।
আমি এই 360 ডিগ্ৰীৰ কোণটো যে আছে এই কোণটোক আমি এই ছাত্ৰ ছাত্ৰীৰ অনুপাতত ভগাই দিব লাগে। কেনেকৈ ভগাম মই দেখাই দিছোঁ। তালিকাখনততো আমি কৰিমেই, তোমালোকে সাধাৰণতে তালিকাখনতে কৰিবা, কিন্তু মই বাহিৰতো দেখাইছোঁ কেনেকৈ উলিয়াব পাৰি। এতিয়া আমাৰ 720জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত মই এটা বাহিৰত দেখাই দিছোঁ দেই। ছাত্ৰ ছাত্ৰীৰ ভিতৰত 6ত কেইজন আছে? 6ত আছে। 6ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? 120। কিন্তু আমাৰ ইয়াত 720 ডিগ্ৰী নাই। চোৱা, ইয়াততো 720 ডিগ্ৰী থাকিলে আমি প্ৰতি ডিগ্ৰী কোণৰ কাৰণে কি প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ কাৰণে 1 ডিগ্ৰী কোণ ল'লোহেঁতেন, হয়নে নহয়? কিন্তু ইয়াত আমাৰ কিমান আছে? 360 ডিগ্ৰী। তেনেহ'লে 360ৰ ভিতৰত 6ত কিমান আছে যদি চাবলৈ যাওঁ, 6ত কিমান আছে যদি চাবলৈ যাওঁ, 720ৰ ভিতৰত কেইজন আছে? 120, হয়নে নহয়? তেনেহ'লে 360ৰ ভিতৰত কি 1ৰ ভিতৰত কিমান হ'ব? আমি ঐকিক পদ্ধতিত কৰিছোঁ। 1ৰ ভিতৰত 6ত কিমান? 120 হৰণ 720। তেনেহ'লে 360ৰ ভিতৰত 6ত কিমান থাকিব? 120 হৰণ 720 পূৰণ কি হ'ব? 360। এতিয়া 360 এইটো আমি ডিগ্ৰী দি দিছোঁ, কাৰণ এইটো আমাৰ কোণৰ মাপ সদায় ডিগ্ৰীত ওলাব, হয়নে নহয়? তেনেহ'লে কি হ'ব? 0 কটা উঠি গ'ল। 36 এগুণ 36, 36 দুগুণ 72 হ'ল। মানে কিমান হ'ল? 60 ডিগ্ৰী। মানে 360ৰ ভিতৰত আমাৰ কিমান ওলালে? 60 ডিগ্ৰী। এইটো আমি পূৰণটো ইয়াত কৰিম। 120 হৰণ 720 পূৰণ 360 সমান আমাৰ কিমান আহিব? 60 ডিগ্ৰী। ইয়াত আমি কথাগতি নকৰোঁ, কিন্তু কথাগতিটো আমি সদায় বাহিৰত কৰিম। ইয়াত যদি আমি আৰু এটা চাওঁ, মই ইয়াতে কৰিছোঁ, তোমালোকে কিন্তু মই যে আগত শিকাইছিলোঁ ছাইডত ট্ৰাফ স্পেচ লৈ ল'বা, তাৰপিছত কৰিবা। আমি প্ৰথমে গোটেইকেইটা ক্লাছৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ কাৰণে কেন্দ্ৰীয় কোণ আমি কিমান পাম সেইটো আগতে ওলাই ল'ম, তাৰপিছতহে আমি পাইচিত্ৰত আঁকিম। দ্বিতীয়টোত কিমান আছে? 7ত 140 আছে, হয়নে নহয়? 140টো কিমানৰ ভিতৰত? 140টো কিমানৰ ভিতৰত? 720ৰ ভিতৰত। 1ৰ ভিতৰত কিমান হ'ব? 140 হৰণ 720 পূৰণ কি হ'ব? 360। 360ৰ ভিতৰত হ'লে পূৰণ 360 কৰিব লাগিব। 0 কটা উঠি যাব। 36 দুগুণ 2 70 গুণ, হয়নে নহয়? হয়নে নহয়? তেনেহ'লে আমি ইয়াত লিখি দিওঁ 140 হৰণ 720 পূৰণ 360 ডিগ্ৰী দেই। এইকেইটাত ডিগ্ৰী দিব লাগিব আমি। কিমান হ'ব? সমান 70 ডিগ্ৰী। এতিয়া আমাৰ নেক্সটটো কি আছে? তেনেধৰণে নেক্সটটোত আমি কি লিখিব পাৰোঁ? 200 হৰণ 720 পূৰণ 360 ডিগ্ৰী সমান কি হ'ব? 100। মই এইটো আৰু কৰি দেখুওৱা নাই। 80 হৰণ এইটো ডাঙৰ হৈ গ'ল দেই অলপ।
ভিডিঅ'ত চাই লিখিবলৈ দিগদাৰ হয়। 80 হৰণ 720 পূৰণ 360 ডিগ্ৰী সমান কি হ'ব? 40 ডিগ্ৰী। 180 হৰণ 720 পূৰণ 360 ডিগ্ৰী সমান কি হ'ব? আমাৰ 90 ডিগ্ৰী। এতিয়া আমি যদি চাওঁ, আমি এই গোটেইকেইটা কোণৰ যোগ কৰোঁ। মুঠটো আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ কাৰণেও লিখিছোঁ, তাৰ লগত আমি এই কোণকেইটাৰ যোগফলৰ কাৰণেও লিখিব লাগিব। 60 যোগ 70 কিমান হ'ব? 130। 130 যোগ 100 230। 230 যোগ 40 270। 270 যোগ 90 সমান 360 ডিগ্ৰী। এতিয়া আমি পাই চাৰ্টটো আঁকিম। এতিয়া প্ৰতিটো কোণ আমি কোনো এটা জেগাৰ পৰা আৰম্ভ কৰিম আৰু আমি গোটেই ব্যাসটো নাআঁকো। ব্যাসটো তোমালোকে দেখাবলৈহে আঁকিছিলোঁ। আমি এটা ব্যাসাৰ্ধহে আঁকিম। আমি এটা ব্যাসাৰ্ধহে আঁকিম। কেন্দ্ৰবিন্দুটোৰ নাম দি লৈছোঁ মই অ' বুলি। অ' বিন্দু। এতিয়া অ' বিন্দুৰ পৰা এটা ব্যাসাৰ্ধ আছে। ইয়াৰ পৰা আমি গুণমান যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিম। আমি এইপিনেও জুখিব পাৰোঁ। এইপিনে জুখিবলৈ হ'লে এইটো শূন্যৰ পৰা বাহিৰৰ শূন্যটোৰ পৰা জুখিব লাগিব, বা আমি এইপিনেও জুখিব পাৰোঁ। এইপিনে জুখিলে আমাৰ প্ৰথমটো কি আছে? 6ৰ 60 ডিগ্ৰী, হয়নে নহয়? তেনেহ'লে 60 ডিগ্ৰী হ'বলৈ হ'লে আমি যদি ইয়াত চাওঁ 60 ডিগ্ৰী ইয়াত আহিব, হয়নে নহয়? কেন্দ্ৰবিন্দুৰ পৰা এই ব্যাসাৰ্ধটোৰ কাৰণে। ব্যাসাৰ্ধটো মই আঁকি লৈছোঁ, আঁকি তাৰপিছত দেখাম কেনেকৈ অংকন কৰিলোঁ দেই। আমি যদি এতিয়া আমাৰ পাই চিত্ৰটোত চাওঁ, তেনেহ'লে ইয়াত আমি 60 ডিগ্ৰী লিখিলোঁ। 60 ডিগ্ৰী কোন ক্লাছৰ কোন আছিলে? 6ৰ, হয়নে নহয়? আমি 6 বুলি লিখি দিছোঁ। 6ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। এইটো 70 ডিগ্ৰী কোনটো ক্লাছৰ আছিলে? 7। আমি ইয়াত লিখি দিব পাৰোঁ। আমি অলপ ঘূৰাই লৈছোঁ। 7ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। কিন্তু আমাৰ এনেকৈ লিখি থাকোঁতে বহুত দিগদাৰ হ'ব, হয়নে নহয়? সেইটো কাৰণে আমি নিলিখোঁ, এইটো ধৰণে নিলিখোঁ। আমি কি কৰিম? আগতে আমি সচিত্ৰ লেখ শিকোঁতে সূচী আঁকিবলৈ শিকিছিলোঁ, হয়নে নহয়? সচিত্ৰ লেখতো শিকিছিলোঁ, বা দ্বৈত দ্বন্দ্বলেখতো সূচী কেনেকৈ আঁকিব লাগে সেইটো শিকিছিলোঁ। মই মোহাৰিলোঁ। তেনেহ'লে আমি কি কৰিম? আমি সোঁহাতে আমি জেগা থৈ যাম দেই। সোঁহাতে আমি জেগা থৈ যাব লাগিব। কিন্তু কাৰণ ইয়াত নাই, মই বেলেগকৈ সূচীটো লিখি লৈছোঁ, তাৰপিছত দেখাই দিম তোমালোকক।
তোমালোকে যদি চোৱা মই বাওঁহাতে সূচীপত্ৰ এটা লিখি দিছোঁ তাৰ অকল ওপৰটোত পুৰাটো লিখিছোঁ কাৰণ জেগা অলপ কম হৈ গৈছিলে ইয়াত 6ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাকচ এটা বনাই থৈছোঁ আমি ইয়াত যিটো চিন দিম মানে চিত্ৰটোত যিটো চিন দিম একেবাৰে ইয়াত আমাৰ 6ৰ প্ৰথমটো দ্বিতীয়টো 7ৰ 70 ডিগ্ৰী হয়নে নহয় তৃতীয়টো চাওঁ যদি আমি 100 ডিগ্ৰী হয় 100 ডিগ্ৰী কোন ক্লাছৰ আছিলে 8ৰ 40 ডিগ্ৰী কোন ক্লাছৰ 9ৰ আৰু 90 ডিগ্ৰী 10ৰ আছিলে হয়নে নহয় এতিয়া আমি কি কৰিম ইয়াক এটা এটা পাৰ্টিকুলাৰ চিন দি যাম যেনেকৈ আমি ধৰি লৈছোঁ এইটোত আমি ক্ৰছ চিন দিলোঁ ক্ৰছ চিন নহয় প্লাছ চিনটো দি যাওঁ দি গ'লোঁ এতিয়া আমি কি কৰিম এইটো গোটেইটো দিম এই গোটেইটো ভিডিঅ'ত মই নুঠাওঁ এতিয়া আমি 6ৰ কাৰণে ইয়াত প্লাছ চিন দিছোঁ নহয় ইয়াতো আমি কি কৰিম সূচীপত্ৰটো আমি 6ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা য'ত লিখিছোঁ তাত আমি প্লাছ চিন দি যাম প্লাছকেইটা এনেকৈতো আছে ক্ৰছ চিনে ক'ব পাৰি প্লাছ নহয় কাৰণ এইটো বেকা হৈ যাব এইটো ক্ৰছ চিনে ধৰি লৈছোঁ বাকী গোটেইকেইটা চিন মই বনাই লৈছোঁ তাৰপিছত তোমালোকৰ ভিডিঅ'টো আকৌ মই আনপজ কৰি দেখাই দিম আমি ইয়াত ক্ৰছ চিন দি ক্লাছ 6ৰ তোমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা য'ত বুজাইছিলে সেইটো দেখাইছিলোঁ ইয়াত চোৱা আমি 6ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাত ইয়াত ক্ৰছ চিন বা প্লাছ চিনটো দিলোঁ হয়নে নহয় এই -6ৰে 7ৰ মানে 70 ডিগ্ৰী কোনটো আমি বুজাইছিলোঁ হয়নে নহয় ইয়াত চোৱা -7ৰটো মাইনাছ চিন দি দেখালোঁ ইয়াত চোৱা 8ৰ ঘৰটো কি আমি খালী থৈ গ'লোঁ ইয়াতো চোৱা খালী থৈ গ'লোঁ হয়নে নহয় সূচীপত্ৰটো তেনেকৈয়ে থৈছোঁ 9ৰ ঘৰটোত চাৰ্কল কৰিলোঁ ইয়াতো 9ৰ ঘৰটোত চাৰ্কল বা সৰু সৰু বৃত্ত আঁকিলোঁ ইয়াত 10ৰ ঘৰত আমি কি কৰিলোঁ শ্বেডিং কৰিলোঁ 10ৰ ঘৰত ইয়াতো আমি শ্বেডিং কৰিলোঁ এই চিনকেইটা দিওঁতে মনত থবা আটাইতকৈ ইজি চিনবোৰ যেনেকৈ শ্বেডিং বা খালী থোৱা এইবোৰ কোনটোত কৰিবা আটাইতকৈ ডাঙৰ যিকেইটা কোণ থাকিব সেইকেইটাত কৰিবা আৰু সৰু যিকেইটা কোণ থাকিব সেইকেইটাত চাৰ্কুল বা প্লাছ বা মাইনাছ বা বেলেগ যদি কিবা চিন বহাব লাগে সেইবোৰ বহাবা মানে যিমানে ডাঙৰ হ'ব কোনটো তোমালোকে তোমাৰ কাৰণে সিমানে উজু কৰি ল'বা তেনেহ'লে সুবিধা হ'ব আজিৰ ভিডিঅ'ৰ পৰা তোমালোকে মই ধাৰণা কৰিছোঁ যে তোমালোকে পাই চিত্ৰ এটা কেনেধৰণে আঁকিব লাগিব সেইটো ধাৰণা কৰিব পাৰিছা আৰু যদি তোমালোকৰ কিবা ডাউট বা কিবা সুধিব লগা থাকে তেনেহ'লে মোক ফোন কৰি সুধিব পাৰা বা হোৱাটছএপতো সুধিব পাৰা বা ইউটিউবত কমেণ্ট ছেকশ্যনতো লিখি দিব পাৰা আৰু আমি ইয়াৰ পিছৰ ভিডিঅ'ত সুযোগ আৰু সম্ভাৱিতাৰ বিষয়ে কিছুমান বস্তু আলোচনা কৰিম এতিয়াৰ কাৰণে এইটো ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ